নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন? জনসংখ্যা অনুসৰি পৃথিৱীৰ সৰ্ববৃহৎ চহৰ কোনখন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টকিঅ'। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম গিভেন টু ইণ্ডিয়াছ ফাৰ্ষ্ট AI পাৱাৰ এণ্টি-ড্ৰোন ছিষ্টেম? ভাৰতৰ প্ৰথম AI চালিত এণ্টি-ড্ৰোন প্ৰণালীক কি নাম দিয়া হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইন্দ্ৰজাল। নেক্সট কুৱেশ্যনটো হৈছে বহুৱা ডেন্স ইজ ট্ৰেডিশ্যনেল ইভেণ্ট অফ হুইচ পিপল? বহুৱা নৃত্য কাৰ পৰম্পৰাগত অনুষ্ঠান? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সোণোৱাল কছাৰী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য অল্ডেষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কলকাতা হাইকোৰ্ট। নেক্সট কুৱেশ্যনটো হৈছে নন্দাদেৱী পিক ইজ ইন হুইচ ষ্টেট? নন্দাদেৱী শৃংগ কোনখন ৰাজ্যত আছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড। ইট ইজ দ্য ছেকেণ্ড হাইয়েষ্ট মাউণ্টেইন ইন ইণ্ডিয়া আফটাৰ কাঞ্চনজংঘা। অৰ্থাৎ কাঞ্চনজংঘাৰ ঠিক পিছতেই ভাৰতৰ উচ্চতাৰ ফালৰ পৰা দ্বিতীয় স্থানত থকা শৃংগটো হৈছে নন্দাদেৱী শৃংগ। নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড দ্য অশ্বক্লান্ত টেম্পল? অশ্বক্লান্ত মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শিৱসিংহ। অৰ্থাৎ শিৱসিংহই অশ্বক্লান্ত মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু এইটো অৱস্থিত উত্তৰ গুৱাহাটীত। নেক্সট কুৱেশ্যনটো হৈছে নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন হুইচ হিল? নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিত্ৰাচল হিল। অৰ্থাৎ নৱগ্ৰহ মন্দিৰটো ৰাজেশ্বৰ সিংহই চিত্ৰাচল পাহাৰত নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। অৰ্থাৎ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য নেশ্যনেল স্পৰ্ট অফ চাইনা? চীনৰ ৰাষ্ট্ৰীয় খেল কোনটো? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টেবুল টেনিছ। অৰ্থাৎ চীনৰ ৰাষ্ট্ৰীয় খেল হৈছে টেবুল টেনিছ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী। নেক্সট কুৱেশ্যনটো হৈছে দ্য এছামিজ পয়েট নৌন এজ শেৱালি কবি ইজ? শেৱালি কবি নামেৰে জনাজাত অসমীয়া কবি হৈছে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰত্নকান্ত বৰকাকতি। অৰ্থাৎ অসমীয়া সাহিত্য জগতত ৰত্নকান্ত বৰকাকতি দেৱক শেৱালি কবি ৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য ভোৰতাল নৃত্য ডেন্স ৱাজ ডেভেলপ? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰপেটা। অৰ্থাৎ অসমৰ বৰপেটা জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেঞ্চি অফ ইটালী? নিম্নলিখিত কোনটো ইটালীৰ মুদ্ৰা? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইউৰো। অৰ্থাৎ ইটালীৰ মুদ্ৰাটোৰ নাম হৈছে ইউৰো। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য চাউথাৰ্ণ মোষ্ট পৰ্ট অফ ইণ্ডিয়া লোকেটেড? ভাৰতৰ আটাইতকৈ দক্ষিণতম বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তামিলনাডু। নেক্সট কুৱেশ্যনটো হৈছে হু গেভ দ্য শ্লোগান জে জোৱান জে কিষাণ? জয় জোৱান জয় কিষাণ শ্লোগান কোনে দিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট চেল ইন দ্য হিউমেন বডি? নিম্নলিখিত কোনটো মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিম্বাশয়। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমী? সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ছিজন অফ অল আছাম ৰায়ট সভা ৱাজ হেল্ড ইন সদৌ অসম ৰায়ট সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাট নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেল ব্যক্তিগত অলিম্পিকত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অভিনৱ বিন্দ্ৰা নেক্সট কুৱেশ্যনটো হৈছে দ্য চান্দবী লেক ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক ভূমিকম্পৰ বাবে কোন বছৰত চান্দবী হ্ৰদ গঠন হৈছিল এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 12 জুন 1897 আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে লা লিগা টাইটেল ইজ ৰিলেটেড টু হুইচ গেম লা লিগা টাইটেল কোনখন খেলৰ সৈতে সম্পৰ্কিত এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফুটবল এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ